বাধ্যগত যেটো মানে তোমালোকৰ পৰীক্ষা ঘোষিত হৈছে সেই সম্পৰ্কে তুমি স্থান পাম বুলি ভাবিছিলা নেকি সভাপতি পৰ্যায়ত মোৰ এক্সাম যি গতিৰে গৈছিলে মই যিমান হাৰ্ড ওয়াৰ্ক দিছিলোঁ মোৰ এটা বিশ্বাস আছিলে যে মই এইটো ক্লিয়াৰ কৰিব পাৰিম সেইটো আগৰ পৰাই মোৰ বিশ্বাস আছিলে সেইমতে মোৰ টেম্পোটো মই আগবঢ়াই গ'লোঁ আৰু এটা ৰেংক এটা বিচাৰিছিলোঁ মই আগৰ পৰা আৰু ইন দি এণ্ড মই পাই গ'লোঁ তাতকৈ মই ভাল হ'ব বুলি ভাবিছিলোঁ তথাপিতো এইটো ৰেংক হ'ব তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা বা দৈনিক কিমান সময় তুমি ষ্টাডি কৰিছিলা এই পৰীক্ষাটো কৃতকাৰ্যতা হ'বৰ কাৰণে তাৰ কাৰণে একো লিমিট নাই আপোনাৰ পঢ়াৰ নিজৰ যোনটো কেপেবিলিটি সেইটোৰ ওপৰত হয় মোৰ ইমান কনচেনট্ৰেশ্যনৰ অলপ প্ৰব্লেম থাকে কেতিয়াবা কিন্তু মই সেইটো অভাৰকাম কৰিলোঁ চ' সেইমতেৰে মই 10 আৱাৰ্ছ এভাৰেজ দিবলৈ ট্ৰাই কৰিছিলোঁ কেতিয়াবা তাতকৈ বেছি দিব লগা হয় প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ তিনিটা ফেজৰ হেৰি হয় গোটেই এক্সামটোত চ' সেইমতে আমি ডেডিকেশ্যন ইণ্টাৰভিউত অলপমান কম দিলে হৈ যায় কিন্তু যেতিয়া মেইনছ আহি পৰে আমাৰ এনচাৰ ৰাইটিঙত বহু সময় টাইম যায় তো সেইমতে আমাৰ টাইমটো মিলাব লগা হয় চ' এভাৰেজ মই 10 আৱাৰ্ছ দিছোঁ UPSC যিহেতু তুমি নৱপ্ৰজন্মৰ যিসকল ধৰক অসমৰ ছাত্ৰ ছাত্ৰী আছে সেই অসমৰ ছাত্ৰ ছাত্ৰীসকলক তুমি কেনেধৰণে মেছেজ দিব পাৰা যিহেতু UPSC যদি কৃতকাৰ্যতা হ'বলৈ বিচাৰে এতিয়াতো বহুত ছাত্ৰ ছাত্ৰী অসমৰ পৰা অসমত আছে ধৰক ষ্টাডি কৰি আছে সেই সম্পৰ্কে তুমি কি ক'বা মই অসমৰ যিমান ষ্টুডেণ্টছ এক্সপিৰিয়েঞ্চ আছে নট অনলি আছাম আৰু যিমান অল অভাৰ ইণ্ডিয়া আৰু স্পেচিয়েলি ফৰ আছাম কেণ্ডিডেটছ মই এইটোৱে ক'ব বিচাৰোঁ যে নিজৰ ওপৰত বিশ্বাসটো ৰাখিব এইটো এক্সামটো অলপমান দীঘলীয়া প্ৰচেছ হয় এটলিষ্ট 1.5 আৱাৰ প্ৰিপেৰেশ্যনছ লাগে চ' আমাৰ দৌৰা দৌৰি হ'ব নালাগে এতিয়াৰ পৰাই সৰুৰে পৰাই ট্ৰাই কৰা বেটাৰ হয় আপোনাৰ যোনটো ফাউণ্ডেশ্যন হয় সেইটো ষ্ট্ৰং হ'লে বেটাৰ হয় চ' আপোনালোক এতিয়াৰ পৰাই কৰি থাকক আজি ইমিডিয়েটলি নহ'বও পাৰে কিন্তু আপুনি ফাইনেলি ছাকচেছটো পাব নিজৰ ডেডিকেশ্যন পেচেঞ্চ আৰু হিউমিলিটিটো মেইনটেইন কৰিলে আপুনি এইটো নিশ্চয় পাব এতিয়া তোমাৰ আৰু এটা প্ৰশ্ন সুধোতে যিহেতু লোকসভাৰ যিটো সমাগত ধৰক অসম তথা ভাৰতবৰ্ষত যিহেতু লোকসভাৰ সমাগম সেই সম্পৰ্কে তুমি নৱপ্ৰজন্মৰ যিসকল অসমৰ ভোটাৰ তেখেতলোকলৈ তুমি কি মেছেজ দিব বিচাৰা হয় এইটো মই বহুত ভাল পাইছোঁ এইটো কুৱেশ্যন কৰাৰ কাৰণে আৰু এইটো প্লেটফৰ্মত মই এইটো মেছেজ দিব বিচাৰোঁ কি যিমান আমাৰ ভোটাৰ্ছ নিউ ভোটাৰ্ছ আছে স্পেচিয়েলি কি তেখেতসকলে নিজৰ এই ৰাইটটো একদম ইউজ কৰিব পাৰিব লাগে আমাৰ কি হয় আমি লাইন দেখি কিনে আমি ঘূৰি আহোঁ আমাৰ ভোট দিবলৈ মন নাযায় পিছত আমি গভৰ্ণমেণ্টৰ ওপৰত আমি এইটো কওঁ কুৱেশ্যনছ কৰি থাকোঁ তাতকৈ আপুনি ভোটটো দি দিয়ক সেইটো আপোনাৰ ফাৰ্ষ্ট ৰাইট চ' ভোট আগতে দিয়ক তাৰপিছত কুৱেশ্যন কৰিব যেতিয়া কেম্পেইনিং আহে তেতিয়া কুৱেশ্যন কৰক নিজৰ ৰাইটটো ভালকৈ ইউজ কৰক আৰু এইটো আমাৰ তাত ভাল চান্স আছে নিজৰ গভৰ্ণমেণ্ট গঢ়িবলৈ চ' পাৰ্টিচিপেট কৰক সেইটোৱে মই আহ্বান জনাওঁ